হেল্ল' গাইজ, আছে আপোনালোকক পুনৰ এটা মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ, আজি আমাৰ টপিকটো হৈছে হোৱাটছআপ। অৰ্থাৎ গাইজ, আজি মই ক'বলৈ চেষ্টা কৰিম এটা হোৱাটছআপৰ এটা নতুন ফিচাৰ্ছৰ বিষয়ে। আৰু সেই ফিচাৰ্ছটো হৈছে আপোনালোকে হোৱাটছআপত কাক কিমানটা মেছেজ দিছে, কাক কিমানটা ফটো বা কাক কিমানটা ভিডিঅ' দিছে, বা আৰু এই ফটো ভিডিঅ'টোতে আপোনালোকৰ কিমান নেট, কিমান MB খৰচ হৈছে, সেইবোৰ আপোনালোকে তাত চব চাব পাৰিব। আৰু এই হোৱাটছআপৰ এটা নতুন বহুত ইম্পৰ্টেণ্ট ফিচাৰ। তো বলক তাকে জানিবলৈ যে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, এইটো কাম কৰিবলৈ আমি প্ৰথমতে যাব লাগিব আমাৰ হোৱাটছআপত। তাত গৈ একদম ওপৰত হোৱাতে যিটো তিনিটা দৰ আছে তাত আমি টিপি দিম। ইয়াত টিপি দিয়াৰ পিছত ইয়াত যিটো একদম শেষত অপশ্যন আছে ছেটিংছৰ, তাত আমি টিপি দিম। ইয়াত টিপি দিয়াৰ পিছত ইয়াত আমাৰ বহুতো অপশ্যন থাকিব, যেনেকৈ একাউণ্ট, চেটছ, নটিফিকেশ্যনছ, ডাটা এণ্ড ষ্ট'ৰেজ ইউজেছ, হেল্প আৰু ইনভাইট এ ফ্ৰেণ্ড। তো গাইজ, ইয়াত যিটো আমাৰ 4 নম্বৰ অপশ্যন আছে অৰ্থাৎ ডাটা এণ্ড ষ্ট'ৰেজ ইউজেছ, তাত আমি টিপি দিম। ইয়াত টিপি দিয়াৰ পিছত ইয়াত আমাৰ বহুত অপশ্যন থাকিব, কিন্তু গাইজ ইয়াত যিটো আমাৰ ছেকেণ্ড অপশ্যন অৰ্থাৎ ষ্ট'ৰেজ ইউজেছ, তাত আমি টিপি দিম। ইয়াত টিপি দিয়াৰ পিছত আপোনালোকৰ হোৱাটছআপত থকা সকলোবোৰ কণ্টেণ্টছৰ নাম ইয়াত আহি যাব। আৰু ইয়াত আপোনালোকে কাক কিমান ভিডিঅ', কাক কিমান ফটো দিব, মানে ফটো দিছে বা এতিয়া আপোনালোকে দিছে, তাত ইয়াত আপোনালোকৰ চববোৰে আপোনালোকক দেখাব। তো গাইজ, এতিয়া মই চালোঁ ইয়াৰ এটা। তো গাইজ, ইয়াত মই দিছোঁ টেক্সট মেছেজ 14টা, তাৰপিছত ষ্টিকাৰ্ছ দিয়া নাই, গিফ্ট দিয়া নাই, আৰু ইয়াত মোৰ ভিডিঅ'ৰ মানে আদান প্ৰদান হৈছে 12টা। তো গাইজ, ইয়াত আপোনালোকে এনেকৈ চাব পাৰিব। গাইজ, আশা কৰোঁ আপোনালোকৰ আজি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক আজি আমাৰ এই ভিডিঅ'টো শেষ কৰোঁ।